হেল্ল' এভৰিৱান, আজি ব্লগটো নতুন ব্লগ মোৰ আৰু বহুত দিনৰ মূৰত অফিচত আহিছোঁ। গেষ্ট হাউচত আছে এতিয়া আৰু উঠিলোঁ, জাষ্ট ব্ৰাছ কৰি আহিলোঁ। চ' অকলে থাকোঁ মই একচুৱেলি ব্ৰেকফাষ্ট কৰা টাইম হৈছে, বহুত দেৰি হৈ গ'ল, বহুত দেৰি হৈ গ'ল, 11টা বাজি গ'ল। চ' অলপ ব্ৰেকফাষ্ট কৰি লওঁ। ব্ৰেকফাষ্ট মেগী আৰু লগতে কালি খিচিৰি আছিলে, অকণমান খিচিৰি বনাইছিলোঁ ৰাতি, সেইখিনি খাই দিম। আৰু মেগীটো মোৰ একচুৱেলি তেল অলপ দি, পিঁয়াজ অলপ তাত দি পেলাই, তাৰপিছত অকণমান ভাজি পেলাই তাৰ ওপৰত মছলা আৰু বাকীখিনি ইনগ্ৰেডিয়েণ্টছ দি পেলাই বনালে বেছি ভাল লাগে। ক'ব কেনেকৈ বনাই ভাল পায় আপোনালোকে। খানা ৰেডি। নহ'লে নাই, খাওঁ, ভোক লাগিছে এতিয়া। চৰি, পানী আনিব পৰা, পানী আহি পাই গ'ল। কেনেকৈ খাওঁ, বঢ়িয়া, A1 টপ ক্লাছ, মজা। শুনিব পাইছোঁ বাহিৰত বোলে পানী হৈছে, একদম মানুহ আহিব পৰা নাই, চাই আমাৰ যাবলৈ। প্ৰেছাৰ ৰোড। পানী পানী চাওক, এয়া ৰুক্মিণীনগৰৰ পানী। ড্ৰেইনছ বনাইছে হয় ৰুক্মিণীনগৰত, বাট পানী এতিয়াও বৰষুণ হ'লে বহুত পানী হয়। চাওঁ মিউনিচিপালিটিয়ে কি কৰে। চ' গাইজ, আজি যোনটো ব্লগ আছিলে, সেই ব্লগটোৰ লগতে মই আপোনালোকক কিছুমান কথা ক'ব বিচাৰিছোঁ। চ' প্ৰথম কথাটো হয় যে আপোনালোকে হয়তো বহুতে জানে যে দিহিং পাটকাইক লৈ বহুতখিনি প্ৰটেষ্ট চলি আছে ছ'চিয়েল মিডিয়াত, ঠিক আছে। যিহেতু এতিয়া COVID-19 আমাৰ গোটেই অসমত বৰ বেয়াকৈ এইটো স্প্ৰেড হৈছে, গতিকে বহুতখিনি মানুহে হয়তো ফিজিকেলি ইয়াত প্ৰটেষ্টটোত বৰ্তমান আহিব পৰা নাই, গতিকে তেওঁলোকে ছ'চিয়েল মিডিয়াতে এই দিহিং পাটকাই যোনটো কোল মাইনিং প্ৰজেক্ট আছে সেইটো নহ'বৰ কাৰণে যোনটো প্ৰটেষ্ট আছে সেইটো বৰ্তমান ছ'চিয়েল মিডিয়াত কণ্টিনিউ কৰি ৰাখিছে, ঠিক আছে। চ' দ্বিতীয় কথাটো হৈছে যে আপোনালোকে প্ৰথমতে কিছুমানে হয়তো গম পায়, কিছুমানে হয়তো গম নাপায় যে ইয়াত কি হৈ আছে, কেছটো কাহানী কি হৈ আছে। মেক্সিমাম মানুহে গম নাপায় এই কাহিনীটো। চ' মই এই ব্লগটোৰ মাজেদি এইটো অলপ ক'ব বিচাৰিছোঁ যে যোনখিনি মানুহ গম নাপায় সেইখিনি মানুহ অলপ বৰ্তমান সজাগ হওক যে অসমত কেনেকুৱা এটা থ্ৰেড আহি আছে বৰ্তমান। চ' প্ৰথম কথাটো হৈছে আপোনালোকে প্ৰথমে গম পাব লাগিব যে হোৱাট ইজ দিহিং পাটকাই। দিহিং পাটকাই হৈছে অসমৰ এখন ৱাইল্ড লাইফ চেংচুৰী, বহুত ডাঙৰ ৱাইল্ড লাইফ চেংচুৰী। 575 স্কুৱেৰ কিলোমিটাৰত এখন স্প্ৰেড হয় ৱাইল্ড লাইফ চেংচুৰীখন। এখন আপোনাৰ ডিব্ৰুগড়, তিনিচুকীয়া কভাৰ কৰে, লগতে অৰুণাচলো অকণমান প্লেচ কভাৰ কৰে এই ৱাইল্ড লাইফ চেংচুৰীখনে। তাত আপোনাৰ এখন এলিফেণ্ট ৰিজাৰ্ভ আছে। দিহিং পাটকাই যোনখিনি মেইন এৰিয়াত কোল মাইনিং প্ৰজেক্টটো কৰা গৈছে সেইখিনি জেগাৰ নাম হৈছে চেলেকি। চ' এই জেগাখিনি 111 স্কুৱেৰ কিলোমিটাৰৰ হয়। দিহিং পাটকাই যোনটো কোল মাইনিং প্ৰজেক্টৰ প্ৰপ'জেল আছিলে সেইটো পাছ হৈছিলে NBWL-ৰ তৰফৰ পৰা, মানে হৈছে নেশ্যনেল ব'ৰ্ড ফৰ ৱাইল্ড লাইফ, ঠিক আছে। প্ৰথমতে আপোনালোকে জানিব লাগিব যে NBWL হয় কি। NBWL এখন কমিটি হয় ৱাইল্ড লাইফৰ। এইখন কমিটিখন আণ্ডাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 আণ্ডাৰত আহে। চ' তাৰ মতেদি তেখেতসকলৰ মটিভটো হৈছে যে ভাৰতত যিমান জৈৱ বৈচিত্ৰ্য আছে সেইখনক সংৰক্ষণ কৰাটো, শ্বৰ্টলি ক'ব গ'লে। চ'
এইখন 2003 সংগঠিত হৈছিলে কমিটিখন অটল বিহাৰী বাজপেয়ী তেতিয়া চেয়াৰমেন আছিলে চ' সেইখন কমিটি তেতিয়াৰ পৰা চলি আহিছে চ' 2019 সেই কমিটিখনত এখন মিটিং বহাই জুলাই মাহত তাত আমাৰ অসমৰ যোনজন চিফ ৱাইল্ড লাইফ চেয়াৰমেন ৱাৰ্ডেন আছিলে তেখেত উপস্থিত থাকে মিষ্টাৰ আৰ সুকুমাৰ চ' তেখেতে তেতিয়া কৈছিল যে অসমৰ যোনখিনি চেলেকি এৰিয়া আছে দিহিং পাটকাই যোনখিনি চেলেকি এৰিয়া আছে 111 স্কুৱেৰ কিলোমিটাৰ সেইখিনিৰ আপোনাৰ 57 স্কুৱেৰ কিলোমিটাৰ বৰ্তমান ব্ৰকেন হৈ গৈছে অৰুণাচল আৰু অসমৰ বৰ্ডাৰৰ মাজেদি এইখিনি বৰ্তমান ইলিগেল কোল মাইনিং প্ৰজেক্টটো বৰ্তমান চলি আছে কিন্তু যোনখিনি 47 স্কুৱেৰ কিলোমিটাৰ ৰিমেইনিং আছে সেইখিনি বৰ্তমান কোল মাইনিং প্ৰজেক্টটো চলা নাই চ' তেখেতে কৈছিল যে সেই এৰিয়াখিনি এটা ফিজিবিলিটি চেক কৰিব লাগিব যে সেইখিনি পচিবল হ'ব কি নহয় আৰু যদি সেইখিনি পচিবল যদিও হয় তথাপিও তেখেতে এইটো এডভাইজ কৰা নাছিল যে সেইখিনিত এটা কোল মাইনিং প্ৰজেক্টৰ কাৰণে আমি উপদেশ দিম বা আদেশ দিম বিকজ সেইখিনি যদি কোল মাইনিং প্ৰজেক্টৰ কাৰণে এটা অথৰিটি দি দিয়া হয় সাপোজ এটা কোল ইণ্ডিয়া লিমিটেডে সেই প্ৰজেক্টটো লৈছে তো তেখেতসকলক যদি সেই অথৰিটিটো দি দিয়া হয় যে আপোনালোকে ইয়াক এটা লিগেল কোল মাইনিং কৰিব পাৰে চ' অবভিয়াছলি সেইটো জেগাত যোনখিনি বায়'ডাইভাৰ্চিটি আছে যোনখিনি জীৱ জন্তু আছে জীৱ জন্তুখিনিৰ কাৰণে বহুত অসুবিধাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বিকজ তেখেতসকলে যোনটো এটা জেগাৰ পৰা আনটো জেগালৈ যোনটো এনিমেল কৰিডৰ থাকে সেই কৰিডৰটোৰ মাজত এটা ডাইভাৰ্জনৰ সৃষ্টি হৈ যাব চ' এইটো এটা বহুত বিপদজনক পৰিস্থিতি হৈ যাব গতিকে তেখেতসকল যোনখিনি এনিমেল আছে এনিমেলখিনিয়ে ভাবিব যে আমি কোনটো ছাইডে এতিয়া মেনুভাৰ কৰোঁ কোনটো ছাইডে আমি মুভ এৰাউণ্ড কৰোঁ আমি কোনটো ছাইডে যাওঁ চ' সেই এনিমেলখিনিৰ কাৰণে বহুত এটা ডাঙৰ বিপদজনক পৰিস্থিতিৰ সৃষ্টি হ'ব লগতে বহুতখিনি এৰিয়াত আপোনাৰ গছ গছনি কাটিব লাগিব যিটো মোৰ হিচাপে গছ গছনি কটাটো এটা বায়'ডাইভাৰ্চিটি জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ এগেইনষ্টৰ এটা কাম যোনটো এটা বিপৰীতজনক এটা কাম যোনটো কোল মাইনিং প্ৰজেক্ট আছে সেইটো হ'বলৈ নিদিয়াটো এটা যোনটো পদক্ষেপ আমি বৰ্তমান ছ'চিয়েল মিডিয়াৰ থ্ৰুদি প্ৰটেষ্ট কৰি পেলাই আগবঢ়াই আছোঁ এইখিনি কণ্টিনিউ কৰাটো বহুত বিশেষ জৰুৰী NBWL বৰ্তমান চেয়াৰমেন হৈছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ সিং মোদী আৰু তাৰ ভাইচ চেয়াৰমেন হৈছে আমাৰ প্ৰকাশ জাভড়েকাৰ লগতে আপোনালোকে এটা কথা বৰ্তমান চালে দেখিব যে প্ৰকাশ জাভড়েকাৰ তেখেত মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্টৰ লগতে তেখেত ইণ্ডাষ্ট্ৰিয়েল মিনিষ্টাৰো গতিকে তেওঁৰ কাৰণে হয়তো এইটো এটা দুবিধাজনক কথা হৈ গ'ল যে তেওঁ মষ্ট প্ৰবলি যোনটো ৱাইল্ড লাইফ আছে সেইখিনি প্ৰটেক্ট কৰিব নে ইণ্ডাষ্ট্ৰীক প্ৰমোট কৰিব চ' এইটো এটা তেখেতৰ কাৰণে হয়তো এটা দুবিধাজনক কথা বৰ্তমান হৈ পৰিছে গতিকে মোৰ মতেদি তেখেতে বৰ্তমান ইণ্ডাষ্ট্ৰীক প্ৰমোট কৰাৰ লগতে ৱাইল্ড লাইফটো প্ৰমোট কৰাটো বিশেষ জৰুৰী কাৰণ যদিহে ৱাইল্ড লাইফ থাকে তেতিয়া আমাৰ যোনটো ভৱিষ্যত প্ৰজন্ম আছে সেইটো ভালকৈ থাকিব যদি ভৱিষ্যত প্ৰজন্ম থাকে তেতিয়াহে আমাৰ ইণ্ডাষ্ট্ৰী ভালকৈ গ্ৰ' কৰিব চ' এই বস্তুখিনি অকণ সামঞ্জস্য ৰাখি যোনটো ডিচিশ্যন আছে সেই ডিচিশ্যনটো লোৱাটো বিশেষ জৰুৰী বুলি মই ভাবোঁ চ' মই নিবিচাৰোঁ যে এই যোনখন ৱাইল্ড লাইফ চেঞ্চুৰী আছে সেইখনক ভাঙি পেলাই তাত কোল মাইনিং প্ৰজেক্টটো ষ্টাৰ্ট কৰা এটা ব্যৱস্থা কৰক চৰকাৰে আৰু মই যিমান দূৰ শুনা পাইছোঁ সৰ্বানন্দ সোণোৱালে আমাৰ অসমৰ যোনখিনি ৱাইল্ড লাইফৰ লগত ৰিলেটেড মিনিষ্ট্ৰী আছে বা যোনখিনি ৱাইল্ড লাইফৰ লগত ৰিলেটেড কমিটি আছে তেখেতসকলক একলগ কৰি ইয়াৰ কাৰণে এটা বিশিষ্ট পদক্ষেপ গ্ৰহণ কৰিবলৈ উপদেশ দিছে চ' হ'পফুলি ফিংগাৰ ক্ৰছ কি হয় কি নহয় চাওঁ এইটো যাতে নহওক তাৰ কাৰণে আমি আশা ৰাখিলোঁ আৰু আপোনালোকে সকলেও এই প্ৰটেষ্টটো বৰ্তমানলৈকে ষ্ট্ৰংলি ছাপোৰ্ট কৰি যাওক কাৰণ আমি নিবিচাৰোঁ যে অসমত এনেকুৱা এটা কোল মাইনিং প্ৰজেক্ট হওক যিটো ইলিগেলি চলি আছিল সেইটোও বন্ধ হ'ব লাগে মোৰ মতেদি আৰু যোনটো লিগেলি বৰ্তমান চাৰ্টিফাইড হৈ গৈছে বৰ্তমান সেইখিনিও বৰ্তমান বন্ধ হ'ব লাগে আমাৰ প্ৰথম দায়িত্ব হ'ব যে আমি যোনখিনি আমাৰ প্ৰকৃতি আছে সেইখিনি বৰ্তমান ৰক্ষা কৰা তেতিয়াহে আমি হিউমেন এক্সিষ্টেঞ্চ এইটো বেছি ফাৰ্ডাৰ বহুত দিনলৈকে তেতিয়া ছাৰ্ভাইভ কৰিব পাৰিব নহ'বা আজি যদি আমি প্ৰকৃতিক শেষ কৰি পেলাওঁ মাৰি কাটি বা প্ৰকৃতিৰ যোনখিনি জৈৱ বৈচিত্ৰ্য আছে সেইখিনি যদি বৰ্তমানে শেষ কৰি পেলাওঁ তেন্তে আমাৰো যোনটো ছাৰ্ভাইভেল পিৰিয়ড আছে সেইটো বৰ্তমান বহুত কমি আহিব গতিকে মই আপোনালোককো অনুগ্ৰহ কৰিছোঁ যাতে আপোনালোক যোনটো প্ৰটেষ্ট আছে সেইটো বৰ্তমান কণ্টিনিউ কৰি ৰাখক আৰু দিহিং পাটকাইক এখন কোল মাইনিং প্ৰজেক্টত কোল মাইনিং এটা যোনটো প্ৰজেক্ট চলি আছে সেইটো যাতে সম্ভৱ হ'বলৈ বৰ্তমান নিদিয়ে তাৰ কাৰণে মই আপোনালোকক আহ্বান জনাইছোঁ কিপ কণ্টিনিউইং ইয়ৰ প্ৰটেষ্ট